নমস্কাৰ বন্ধু বান্ধৱী সকল মোৰ নাম জ্যোতি হয় আৰু মই মোৰ চেনেল জ্যোতিস ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এখন মাৰ্কেট দেখাব লৈ গৈ আছো এই মাৰ্কেটখন সপ্তাহত দুদিন বহে শনিবাৰ আৰু ৰবিবাৰে বহে এই মাৰ্কেটখনত ওচৰ পাজৰৰ মানুহবিলাকে পুৰণি নতুন বস্তুৰ বেচা কিনা কৰে লগতে তেওঁলোকে ঘৰত বনোৱা কিবা কিবি বস্তু বেচা কিনা কৰে আহক তেন্তে বজাৰখন চাও আশা কৰো আপোনালোকে নিশ্চয় ভাল পাব ৰাস্তাৰে আহি থাকোতে ৰাস্তাতে ধুনীয়া সূৰ্যমুখী ফুলৰ খেতিখন দেখিলো আপোনালোকক এবাৰ দেখাও এয়া চাওক কি ধুনীয়া সূৰ্যমুখী ফুলৰ খেতি আমি আহি থাকোতে বৰষুণ আহিছিল যে সব ফালে পুকা পুকা হৈ গৈছে সূৰ্যমুখী ফুলবিলাক কি ধুনীয়াকৈ ফুলি আছে সব ফালে গেটত এখন আমাক পেম্পলেট দিলে এয়া আমি বজাৰখন আহি পালো বলক এতিয়া ভিতৰলৈকে গৈ বজাৰখনতনো কি আছে চাই আহো এয়া ভিতৰত চাওক সৰু সৰু ষ্টল লগোৱা আছে সবফালে ইয়াতে ফ্লেগ বিক্ৰী কৰি আছে ফোনৰ কভাৰ বজাৰখন বহুত ডাঙৰ হয় চাই চাই গৈ আছো আহক আপোনালোককো দেখাও পুৰা টমবয় হেড পুৰা এইবিলাক লাগি আছে কি মৰম লগা এনেকৈ ইয়াতে ভেকুৱামো কিনিব পাৰে $129 $149 ভেৰাইটিজ আছে কুকুৰাটো চাওক এখন মাৰ্চিডিজ গেঞ্জেল 1929ত বনোৱা হয় এখন গাড়ী এখন ফক্সৱাগেনৰ বিটল যেন লাগিছে বাট নামটো নাই কাৰণে ভালকে ধৰিব পৰা নাই এখন জেগুৱাৰ 1937ৰ মডেল হয় একদম চিকাই আছে পুৰা এখন ঘোঁৰা গাড়ী হয় স্টেজ কোচ বুলি কয় এইখন হল লিংকন
লিংকনৰ কাৰ্টিয়াৰ এফালেও বহুত কেইখন আছে বেলেগ বেলেগ এইজন চাওক এলভিছ প্ৰেছলি এইখন চাওক পিংক কাৰ এখন কেজানি এলভিছ প্ৰেছলিৰে গাড়ী হয় জেমছ বণ্ড 007 এই গাড়ীখন চাওক হেনৰি ফৰ্ডে 1939ত এই গাড়ীখন বনাইছিলে আৰু সেই ওপৰত তেখেতৰ লাইফৰ এটা ইণ্টাৰেষ্টিং এনেক্ডট লিখা আছে এখন আন এখন গাড়ী হয় এফালে আৰু দুখনমান আছে বেগৰ দোকান এখনত সোমালো বহুত বেগ আছে ইয়াতে চাওঁ কিবা কিনিব পাৰোঁ ইমান বেগ আছে দোকানখনত ঘড়ী কিমান আছে বহুত ডাঙৰ হয় বজাৰখন ঘূৰি আছোঁ চাওঁ নিজে কিনিবলৈ কি পাওঁ নাম লিখা গহনাত নাম লিখি পেলাই দিয়ে এখন ফুলৰ দোকান আহি পালোঁ ইয়াতেও বহুত বেগ আছে আমাৰ ফেন্সি বজাৰত যে থাকে ফুটপাথত এনেকুৱা কলকাতাতো এনেকুৱা বহুত থাকে ই একেই ধৰণে বেগৰ দোকান ফুড কোৰ্ট আছে বেলেগ বেলেগ খোৱা বস্তু পায় ইয়াতে পুৰা আছলি গৰুৰ নিচিনা দেখিবলৈ দোকানবিলাক এতিয়া বন্ধ হ'বৰে হ'ল এই বজাৰখন গধূলি 5টা বজাত বন্ধ হৈ যায় আৰু এতিয়া 4:45 হ'ল তো বেছিখিনি ষ্টল বন্ধই হ'ব ধৰিছে আমাৰ চাবলৈ বহুত ৰৈয়ে গ'ল বহুত কেইখন ষ্টল আছে বাকি চাওঁ 15 মিনিটত কিমানখিনি কভাৰ কৰিব পাৰোঁ বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই আপোনালোকে মোক জনাব যে আপোনালোকে বজাৰখন চাই কেনেকুৱা পালে পৰৱৰ্তী খণ্ডত আৰু এটি নতুন ঠাই লৈ আপোনালোকৰ আগত আহিম তেতিয়ালৈ নমস্কাৰ